আপোনালোকে জানে যে আমাৰ নমিনেশ্যন সেল আমাৰ গঠিত হৈছে নমিনেশ্যন আমি 28 তাৰিখৰ পৰা আমি ল'ব পাৰিম আৰু আমাৰ নমিনেশ্যন পেপাৰ বৰ্তমান আমাৰ ডিসি অফিসত এভেইলেবল যিসকল ক্যান্ডিডেট আছে তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰিব then again there is EVM management cell EVM আপনাদের জানেন যে as per schedule আমাক ECI দিব সেই মতে যে schedule মতে আমি EVM randomize হ'ব randomize হোৱাৰ পিছত আমি different PS different constituency এখিনি তিনটা ফেজত দুটা ফেজত randomize হ'ব সেই মতে এখিনি আমি গম পাই যাম আৰু all this এই যে randomization হয় EVM কোনটো EVM ট্ৰেইনিং অফ গ'ল কোনটো EVM এৱেৰনেছৰ কাৰণে আছে কোনটো সমষ্টিৰ কাৰণে আছে PS পৰ্যন্ত আমি পলিটিক্যাল পাৰ্টিৰ সন্মুখত কৰো আৰু তেওঁলোকক লিষ্টটো প্ৰভাইড কৰো গতিকে এই যে লিষ্টটো প্ৰভাইড এই কাৰণে কৰা হয় তেওঁলোকৰ মনত কোনো ডাউট নাথাকে কোনটো তেওঁলোকে গৈ চেক কৰি চাব পাৰে অন দ্য ডে অফ পোল অলসো তেওঁলোকৰ এজেন্টে চাব পাৰে যে সঁচাকে PS নাম্বাৰ 1ত সেই আগতে ডিটাৰমিন কৰা EVM টো আহিল নে নাহিল তাৰ উপৰি এনেকুৱা কথা হয় যে আমাৰ সেক্টৰ জোনেল সকলৰ হাতত EVM থাকে কেতিয়াবা মানুহে বুজি নাপায় গতিকে আপোনালোকৰ যোগেদি আমি এইটো এৱেৰনেছ আনিব বিচাৰিছিলো সেক্টৰ জোনেলৰ হাতত ৰিজাৰ্ভ বুলি লিখি থোৱা EVM থাকিব এটা আৰামতে এটা থাকিব তাৰ লগতে দুটা থাকিব সেইটো লৈ মানে কেতিয়াবা মানুহে বুজি নোপোৱাৰ ফলত কিছুমান হুলস্থুলৰ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াতে সেই ধৰণৰ আগৰ ইনষ্টেন্স আছে গতিকে এইবাৰ আমি আগতে কৰিব বিচাৰিছো আৰু সেই পাৰ্টিকুলাৰ কোন সেক্টৰ অফিচাৰৰ কোনটো EVM থাকিব সেইটো আমি পলিটিক্যাল পাৰ্টি প্ৰভাইড কৰি থওঁ তেওঁলোকে সকলোখিনি জানে এক্সপেন্ডিচাৰ মনিটৰিং সেল আমাৰ হৈছে তেখেতাৰে আমাৰ এডিসি ইনচাৰ্জ আছে মনসুৰ আহমেদ তেখেতে যোৱাকালি আমাৰ নতুন এডিসি আছে তেখেতে জয়েন কৰিছে ইমানিন আগতে আমাৰ ডেভিড বৰাই চাই আছে এক্সপেন্ডিচাৰ মনিটৰিংৰ ক্ষেত্ৰত জানে যে এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ আমাৰ ইয়ালৈ আহিব অলৰেডি ডে অফ আমাৰ 28 তাৰিখৰ দিনাখন এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ এজ পাৰ ECI's গাইডলাইন আহিব লাগে তেওঁ আহিব আৰু আহাৰ লগতে তেখেতৰ এক্সপেন্ডিচাৰ অবজাৰ্ভাৰৰ লগত আমাৰ দুজন এসিস্টেন্ট এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ আছে আৰু তাৰ আন্ডাৰত এই এক্সপেন্ডিচাৰ মনিটৰিং সেলটো খুব ইম্পৰ্টেন্ট দায়িত্ব আছে তেওঁলোকে FST যেটো ফ্লাইং স্কোৱাড থাকে SST যেটো ষ্টেটিক সাৰ্ভেইলেন্স টিম থাকে যেটো ভিডিও সাৰ্ভেইলেন্স টিম আৰু ভিডিও ভিউ টিম এই চাৰিটা টিমত ফ্লাইং স্কোৱাডটো আমাৰ টিম তিনটা ফ্লাইং স্কোৱাড আমাৰ গঠিত হৈছে প্ৰতি সমষ্টিত এই ফ্লাইং স্কোৱাডৰ ডিউটি হল এনি কাইন্ড অফ মডেল কোড ভায়োলেশন এনি কাইন্ড অফ এনিৱেৰ তেওঁলোকৰ যেটো জায়গা থাকিব হেতু তেওঁলোকে নিজে গৈ পেলাই চাব পাৰে নিজে গৈ পেলাই হেতু মডিফিকেশন হেতু মানে শুদ্ধ কৰিব পাৰে বা ৰিপৰ্টিংটো তেওঁলোকে কৰিব পাৰে ফ্লাইং স্কোৱাডসমূহ মানে ঘূৰি থাকে আৰু সব সকলো গাড়ীতে তেওঁলোকৰ এটা GPS লগোৱা হ'ব তো আমিও ট্ৰেক কৰিব পাৰো যে এক্স্যাক্টলি ধৰক এটা সি ভিজিল যেটো আমাৰ হেৰি আহিলে অবজেকশন আহিলে কোন নিয়াৰেষ্ট ফ্লাইং স্কোৱাডৰ গাড়ীখন আমি গম পাই থাকিম তো আমি তেওঁলোকক কম যে আমুকত এই ধৰণৰ ঘটনা হৈছে আপুনি তালৈকে যাওক ফ্লাইং স্কোৱাড সমূহ আমাৰ অলৰেডি গঠন হৈছে আৰু অহাকালিৰ পৰা তেখেতসকল ইনফেক্ট যোৱাকালিৰ পৰা আমাৰ ইয়াতে ষ্টাৰ্ট হৈছে আৰু আপোনালোকে তেওঁলোকক দেখিবলৈ পাব আৰু যেটো ষ্টেটিক সাৰ্ভেইলেন্স টিম হয় আমাৰ অলৰেডি SP জনোৱামতে 14টা নাকা মানে ষ্টেটিক নাকা পুলিচৰ অলৰেডি আমাৰ এই ডিস্ট্ৰিক্টখনত আছে কাৰণ আপোনালোকে জানে যে ডিস্ট্ৰিক্টখনত বহুত পিনৰ পৰা ঘুমাব পাৰি এটা হৈছে ডিমাপুৰৰ পৰা আহিব পাৰি এটা হৈছে গোলাঘাটৰ পিনৰ পৰা আহিব পাৰি এটা হৈছে পাৰখোৱা পিনৰ পৰা এটা আমাৰ লামডিং পিনৰ পৰা এনেকৈ কৰি অলৰেডি পুলিচৰ টিম আছে ইমানিন আগৰ পৰাই পুলিচে বহুতখিনি মেটেৰিয়েলছ ধৰক জব্দ কৰিছে কেছ লিকাৰ ইত্যাদি হেতু অলৰেডি চলি আছে তাৰ লগতে আমাৰ ষ্টেটিক সাৰ্ভেইলেন্স টিম যেটো ECI's গাইডলাইন মতে আমি গঠন কৰিছো হেতু এজন অফিচাৰ থাকিব এজন ফটোগ্ৰাফাৰ থাকিব ভিডিওগ্ৰাফাৰ থাকিব এই সাৰ্ভেইলেন্স টিমে যিকোনো গাড়ীতে ৰখাব পাৰিব তেওঁলোকক চেক কৰিব পাৰিব আৰু মোৰ দেন 50000 কেছ যদি কাৰোবাৰ হাতত হয় তেনেহলে তেওঁলোকে কুৱেশ্যন কৰিব পাৰিব আৰু যদি স্যাটিসফাইড নহয় তেনেহলে সেই কেছটো তেওঁলোকে জব্দ কৰিবৰ কাৰণে এখন ডিস্ট্ৰিক্ট লেভেল কমিটি আছে তেওঁলোকক জনাব পাৰিব এইখিনি আমাৰ হৈ গৈছে ভিডিও সাৰ্ভেইলেন্স টিমটোৰ কাম হৈছে কি ভিডিও সাৰ্ভেইলেন্স টিমৰ এতিয়া আমাৰ যিমানখিনি পলিটিক্যাল পাৰ্টি বা ক্যান্ডিডেটে যে মিটিং কৰিম বুলি ক'ব প্ৰত্যেকটো মিটিঙৰ এটা আমাৰ সুবিধা পৰ্টেল সুবিধা পৰ্টেলৰ থ্ৰুদি তেওঁলোকে এপ্লাই কৰিব নহলে অফলাইনো যদি এপ্লাই কৰে ডিসি অফিসত আমাৰ PFC লে গলে হল অফলাইনো এপ্লাই কৰিব পাৰিব আমি কিন্তু হেতু আকৌ আমাৰ এটা পৰ্টেলত দি পেলাই আমি হেতু প্ৰসেস কৰি তেখেতসকলক পাৰমিশন সমূহ দিম
আৰু সেই পাৰমিশন দিয়াৰ লগে লগে প্ৰত্যেকখন মিটিং আমাৰ ভিডিঅ' সাৰ্ভিলেন্স টিমে ৰেকৰ্ড কৰিব ভিডিঅ' সাৰ্ভিলেন্স টিমে MCC ভায়োলেশনটো চাব কোনবাই কাৰবাৰ আপোনালোকে জানে যে ক্যান্ডিডেট সমূহে বেলেগ এজন ক্যান্ডিডেটৰ পাৰ্সোনাল লাইফ কেতিয়া এটেক কৰিব নোৱাৰে বা উইদিন দি ফ্ৰেমৱৰ্ক অফ মডেল কোড মানি পেলাই তেওঁলোকে যিখিনি স্পিচ দিছে তাত একো আপত্তি নাথাকে কিন্তু যদি তেওঁলোকে মডেল কোড ভায়োলেশন কৰিছে এই সাৰ্ভিলেন্স ভিডিঅ' সাৰ্ভিলেন্স টিমৰ তাত ৰেকৰ্ড হৈ যাব আৰু আৰঐ বা ডিঐ এইটো চাব চাই লগে লগে নোটিস কৰিব লাগিব আৰু যদি একো নাই তেনেহলে হেতু আমাৰ ৰেকৰ্ডত থাকি যাব আমি আৰু হেতু পিছত তেওঁলোকৰ যেটো ইলেকশন এক্সপেন্ডিচাৰ based on that video আমি ইলেকশন এক্সপেন্ডিচাৰটো আমি উলিয়াব পাৰিম তেওঁৰ মিটিংখনত কিমান চকী আছিল কিমান টেবুল আছিল কেনেকুৱা ধৰণৰ পেন্ডেল ইউজ কৰিছিল মানুহক কি খুৱাইছিল এই গুটেইখিনি পইণ্ট অফ ভিউ পৰাহে এই ৰেকৰ্ডিংটো হয় আগতিকে এটো এটা খুব ইম্পৰ্টেন্ট কাম আমাৰ মানুহসকলে কৰি থাকে সদায় ইলেকশনত আৰু তাৰ পিছত ভিডিঅ' সাৰ্ভিলেন্স টিমে আহি যেতে সাবমিট কৰিব দেৰ যে ভিডিঅ' ভিউইং টিম এই ভিউইং টিমে কি কৰে প্ৰত্যেকটো ভিডিঅ' ভালকে চায় আৰু ভিডিঅ' সাৰ্ভিলেন্স টিমে এটা কিউ শিট বনাই দিয়ে যে এইখন মিটিংত ধৰক পাৰ্টিকুলাৰ ক্যান্ডিডেট এ তেওঁৰ এই 10খন মিটিং হল প্ৰত্যেক মিটিংৰ তেখেতৰ এটা এক্সপেন্ডিচাৰ ষ্টেটমেন্ট এটা থাকে তাত সেই কিউ শিটখন আকৌ ভিডিঅ' ভিউইং টিমে কি কৰে হেখন আকৌ পৰীক্ষা কৰি চায় যে সঁচা নে মিছা the video viewing team or jitu mane observation that is hetu ami last correct boli dhori pelai hetu expenditure of the tekhetokolo expenditure register hetu register kora hoy aru apnake jane je ejon candidate or bottom a baro kane 95 lakh is the expenditure limit ejon candidate for this election tekhetokole 95 lakhs ব্যবহার কৰিব পাৰিব তাৰ পিছত আমাৰ আছে material cell amar material cell aibar hobo material dispatch hobo amar ISBT pora tarpora amar 26 taৰিখৰ না P2 মানে দুদিন আগতে যাব লগা আমাৰ পোলিং ষ্টেচন খিনি যাব তাত 25 টা 28 তাৰিখ ইলেকশন sorry 24 তাৰিখে হ'ব আৰু 26 তাৰিখে যেটো ইলেকশন আমাৰ 24 তাৰিখে P2 polling station খিনি যাব ISBT পৰাই যাব আৰু তাৰ পিছদিনাখন আমাৰ যিখিনি P1 polling station হেখিনি যাব আমাৰ ইয়াতে গুটে ডিস্ট্ৰিক্টত আছে 54 টা P2 তাৰে ভিতৰত আমাৰ ইয়াত আছে 25 টা আৰু বুকাজান ডিঅৰ আন্ডাৰত আছে 29 টা আৰু ইন্টাৰমিডিয়েট যেটো আমাৰ ইভিএম ৰাখা জায়গা থাকে হেতু বুকাজানত এটা আছে কিন্তু আমাৰ ইয়াতে নাই তাৰ মানে তেখেতসকল গৈ হেদনাখনে তেওঁলোকৰ polling station পাব হয়তো খুচকাৰি যাব 2-4 ঘন্টা আৰু গৈ দেৰিকে পাব হেকাৰে আমি মাজৰ দিনটো তেওঁলোকক এটা গ্যাপ দিয়া গৈছে তো এইখিনি আমাৰ থাকিলে যে আপোনাকে ISBT ত দেখিব ডিসপ্যাচ সেন্টাৰ আছে ৰিসিভ সেন্টাৰ তাতে আছে আমাৰ ষ্ট্ৰং ৰুম ISBT তে হ'ব আমাৰ কাউন্টিংও ISBT তে হ'ব আমি 5-6 দিন আগৰ পৰা আমি ISBT ৰ পৰা আমি আমাৰ অফিস শিফট কৰিম আৰু তাতে আমি বহিম হয় মিডিয়া সেলো যাতে আমাৰ থাকিব পাৰিব আপোনালোকৰ কাৰণে তাত সুব্যৱস্থা কৰা আছে এইখিনিতে মই ক'ব বিচাৰিছো মিডিয়া সেলৰ কথা আহোতে আপোনালোকে জানে যে মিডিয়া সেল এটা গঠন হৈছে আমাৰ অৰুণাভ জ্যোতি বৰুৱা তাৰে ইনচাৰ্জ হৈছে আৰু কাৰণ আমি আগতে এখন মিটিং পাতিছিলো আপোনালোকৰ লগত সেই মিডিয়া সেলত আপোনালোকে যি ইনফৰমেশন